যোৱাকালি বিহু বুলি বা ভিন্দো ভাইটি তিলু গুটু গুগলি আটাইকেইটা আমাৰ ঘৰলৈ আহিলে। আপোনালোককতো ফটোবিলাক দেখাইছিলোঁ মাৰ ঘৰৰ টোপোলা বুলি। আচলতে সেই টোপোলাটোলৈ হেঁপাহ কিমান এগৰাকী বিয়া দিয়া ছোৱালীয়েহে গম পাব। গতিকে প্ৰথম আপোনালোকক টোপোলাটোকে দেখাই ল'লোঁ। ভিডিঅ'টো পিছে আজিহে দিবলৈ সময় পালোঁ, কাৰণ কালি তাহাঁতি থকাৰ বাবে ভিডিঅ' এডিট কৰিবলৈ নহ'ল। চাহ তাহ খাই লৈ বা লাগিলে আয়ুৰ লগত। মোৰ যেনেকৈ গুটু গুগলিলে হেঁপাহ, ঠিক তাইৰো তেনেকৈ আয়ুলে হেঁপাহ। কাৰণ বহুত দিনৰ মূৰত লগ পাই মানে ল'ৰাটোক ল'মেই নে খেলামেই নে কি কৰিম মানে তেনেকুৱা হয় তাহাঁতৰ। ঘৰত গুৰিয়া আৰু সৰুবা আছিলহি, গতিকে ৰন্ধা বঢ়া সকলোবিলাক দায়িত্ব সৰুবাই ল'লে। মই মাত্ৰ কাটি মেলি দিলোঁ আৰু ভাতকেইটা পাতি দিলোঁ। বাকী যিমান যি বনাবলগীয়া আছিল সকলোবিলাক তেওঁৱে বনালে। আৰু গুৰিয়ায়ো মাজে মাজে সহায় কৰি দিছে। তাইও মানে কটাত খুব ভাল, লেজিকৈ একদম অকণমানিকৈ কাটি থাকে। আয়ু নকৰিবা, মৰমে কৰিছে বাৰু। সকলো কামে কামে ব্যস্ত। মই এই চেগতে মাৰ হাতৰ টোপোলাটো খুলি ল'লোঁ। এয়া হৈছে বাৰীৰ কল, আগৰ নিচিনা ডাঙৰ নহয় বাৰু। আৰু এইখিনি হৈছে ভাইটিৰ দোকানৰ বস্তু, লগতে ঘৰৰ উৰহি। আৰু এইটো আটাইতকৈ মূল্যৱান বস্তু, মাৰ হাতৰ তামোলখন। এইখন তোমাৰ শাশু মায়ে দি পঠাইছে। কালি যিহেতু সোমবাৰ আছিলে, গতিকে থালিত মাছ মাংস একোৱেই নেদেখে। ঘৰতে যি যি শাক পাচলি আছিলে সকলোবিলাক বনোৱা হ'ল, লগতে পনীৰ তৰকাৰী। আৰু আমি পচলা এটা খাম বুলি আনি থৈছিলোঁ, সেয়াও তাহাঁতি খাবলৈ পালে। ভাত পানী খাই বৈ আজৰি হৈ ভিন্দোৱে আকৌ ভাতৰ ঘুমটি মাৰিছে। একেবাৰে যোৱাৰ আগে আগে গুগলি আৰু বোৱাৰীজনীয়ে মানে থিলুৱে অকণমান মনোৰঞ্জন দি থৈ গ'ল আৰু। আজিলৈ মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে হাঁহি থাকক, সুখত থাকক।